फांसी हो, और कई गुंडा को फांसी हो, प्रदर्शनकारी को गिरफ्तार करो, प्रदर्शनकारी को 15 আগস্টত 12 বছৰীয়া নাবালিকাক গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে আজি বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চ আবুল আৰু ৰাইজে ইয়াত ধৰ্ণাৰ কাৰ্যসূচী লৈছে। আৰু কাৰ্যসূচী লোৱাৰ উদ্দেশ্যটো হ'ল অতি সোনকালে যিজন কাল্পিক তাক ধৰিব লাগে আৰু ধৰাৰ পিছত তেওঁক ফাঁচি দিব লাগে, এইটো আমাৰ ডিমাণ্ড। আৰু যিজন নাবালিকা বলাৎকাৰ হ'ল এই নাবালিকাক চৰকাৰে আৰ্থিক অনুদান দিবৰ কাৰণে ব্যৱস্থা ল'ব লাগে, এইটো আমাৰ ডিমাণ্ড। আৰু লগতে এই অঞ্চলত যি গাঁৱত যি দুষ্কৃতিকাৰী থাকে, যি বলাৎকাৰী থাকে, এই গাঁওখন ট্ৰাইবেল বেল্ট এৰিয়া। এই ট্ৰাইবেল বেল্ট এৰিয়াত সোমাই তেওঁলোকে আমাৰ অঞ্চলত সোমাই আমাৰ ছোৱালীবিলাকক এনেকুৱা বলাৎকাৰ কৰিছে, এইটো মানে কোনো সহ্য কৰাৰ বিষয় নহয়। সেইকাৰণে আমি এইসকলক ইয়াৰ পৰা অতি সোনকালে খেদিব লাগে বুলি আমি দাবী কৰোঁ। আজি আমি ডিচি স্মাৰকপত্ৰ দিম। আমি স্মাৰকপত্ৰ উল্লেখ কৰিছোঁ যে ডিমাণ্ডটো এইটোৱে যে বলাৎকাৰীক ইমিডিয়েটলি এৰেষ্ট কৰিব লাগে আৰু তেওঁক ফাঁচি দিব লাগে আৰু ছোৱালীক মানে চাফিচিয়েণ্ট এডুকেট মানে ফাইনেন্সিয়েল এচিষ্টেঞ্চ দিব লাগে আৰু যিসকল বেল বগত সোমাই আছে অবৈধভাৱে এওঁলোকক ইয়াৰ পৰা বিতৰণ কৰিব লাগে। আমি যোৱাকালি অচিৰ লগত কথা পাতিলোঁ, এছ পিৰ লগত কথা পাতিলোঁ। তেওঁলোকে কৈছে তেওঁলোকে ধৰাৰ যিটো ব্যৱস্থা তেওঁলোকে লৈ আছে আৰু ধৰিব নোপোৱালৈকে তেওঁলোকে ধৰিবই এইটো কৈছে। ইতিমধ্যে তেওঁৰ মানে পেৰেণ্টছ তেওঁক এৰেষ্ট কৰিছে বুলি কৈছে আৰু লগতে তেওঁৰ বেংক একাউণ্ট আৰু বিজনেছ যিবিলাক কিবা আছে সেইবিলাক চব মানে বন্ধ কৰা বুলি তেওঁলোকে কৈছে। আপোনাক এবাৰ ডেজিগনেশ্যনটো কৰি দাদা আপোনাৰ নামটো? মোৰ নাম বাপন দেৱনাথ, মই ভাৰতবৰ্ষৰ মঞ্চৰ ষ্টেট জেনেৰেল ছেক্ৰেটাৰী। তো দেখা গৈছে কি যে আপোনাৰ এফআইআৰত বহুতে কৈ আছে কি যোনটো এজটো হ'ল ছোৱালীৰ যোনটো আমি দেখিছোঁ সেইটো 12 বছৰ আৰু তাত এফআইআৰ বুলি বেলেগ আহিছে বুলি কৈছে। আপুনি ইয়াতে কি? আমি ছোৱালীজনৰ ঘৰত গৈছিলোঁ পৰহি, গৈ আমি দেখা পালোঁ ছোৱালীজনী একদম সৰু, 11তকৈ 12 বছৰে তেওঁৰ বয়সটো হ'ব। সেইটো যাৰ মানে অলপমান নলেজ আছে ভাবিব পাৰে বয়সটো কিমান হ'ব পাৰে, দেখিলে গম পাব। কিন্তু পুলিচে কেনেকৈ 15 বছৰ লিখি দিলে এইটো লৈ আমি বিৰাট মানে আমি আচৰিত হৈ গ'লোঁ। ইয়াতে এটা বহুত ডাঙৰ এটা পিছফালে এটা খেল এটা চলি আছে আৰু আমি সকলোৱে জানো কি আজিলৈকে যিমান আমাৰ ইয়াতে ৰেপ চলি আছে অসমত, কমচে কম 100টাতকৈ বেছি ৰেপ হৈছে। ছোৱালীকেইটাক বহুত বেয়াকৈ মাৰ্ডাৰ পৰ্যন্ত কৰি দিয়া হৈছে। নিশ্চয় ছোৱালীজনক মাৰ্ডাৰ কৰাৰ চেষ্টা কৰিছিল, কিন্তু ছোৱালীজনক হয়তো ভাগ্যক্ৰমে বাচি গৈছে, কিন্তু সেই বস্তুটো এফআইআৰত দেখা নাই। কিন্তু এতিয়া আপুনি যদি এফআইআৰ কপিটো ভালদৰে চায় তাতে এটা বস্তু দি দিছে কি আপোনাৰ একে গাঁৱৰে অচিনাকি ছোৱালীক 1 বছৰৰ পৰা ভাল পায়, অচিনাকি ল'ৰাক। এটা অচিনাকি ল'ৰাক 1 বছৰৰ পৰা কোনো কেনেকৈ ভাল পাব পাৰে, এইটো এফআইআৰ কপিত লেখা আছে। এটা আচৰিত কথা নহয় জানো? আৰু এতিয়া যিবিলাক ঘটনা ঘটি আছে আমাৰ গোটেই অসমত, গোটেই ভাৰতবৰ্ষত, এইটো বহুত ভয়ংকৰ পৰিস্থিতিত গৈ আছে। আজি আমি DE ছাৰক লগ ধৰিলোঁ, লগ ধৰাৰ পিছত আমি SP ছাৰ তাতে এতিয়া যাব ওলাইছোঁ। DE ছাৰৰ লগত কথা পাতোঁতে আমি বহুত বস্তু গম পালোঁ কি ল'ৰাটো বোলে সঘনাই নিজৰ লোকেশ্যনটো চেঞ্জ কৰি আছে। এই লোকেশ্যনটো চেঞ্জ কৰিব পাৰে এটা উগ্ৰপন্থী সংগঠনৰ নেতা বা এটা জিহাদী মানুহে এজনে লোকেশ্যনটো চেঞ্জ কৰিব পাৰে, আমাৰ নিচিনা কমন পাব্লিক চেঞ্জ কৰিব নোৱাৰে। নিশ্চয় এই মানুহজন কিবা না কিবা জিহাদীৰ লগত জড়িত আছে আৰু সেইকাৰণেই আজি সি সুৰক্ষা পাই আছে। আমাৰ এইটো পুৰা আমাৰ বিশ্বাস আছে আৰু ইয়াৰ পৰা এইকাৰণে আমি অহাকালি গভৰ্ণৰ তাতেও যাম, গভৰ্ণৰকে মেমৰেণ্ডাম দিম। আমি ক'ম এই ঘটনাটো যদি নিৰপেক্ষভাৱে ধৰিব পাৰে ইয়াতে বহুত বস্তু ওলাব। এই চিৰাং ডিষ্ট্ৰিক্টত বা অসমত কি ঘটি আছে গোটেইখিনি ওলাই যাব।